तामुलपुराव सा सानजा ओनसोलनि पार्लामेन्टारि जथुम्मा दिनै तामुलपुराव सा सानजा ओनसोलनि पार्लामेन्टारि थान्दैफोरनि मोनसे जर'खा जथुम्माया जागायदों। आसाम विधानसभाजों खुंजानाय बे जथुम्मायाव गुबुन गुबुन सा सानजा हादोरसाफोरनि बुंथिगिरि आरो लेङाइ बुंथिगिरिफ्रा बाहागो लादों। तामुलपुर जिल्लायाव दिनै CPA आरो नर्थ ईस्ट रिजनल इन्स्टिट्यूट अफ पार्लियामेंटारी स्टाडिज ट्रेनिंग एंड रिसर्चनि मावफुं आफादनि मोनसे गोनांथार जथाय जथुम्मा लानाय जादों, जायनि थांखिया सा सानजा ओनसोलाव पार्लियामेंटारि खान्थिखौ गोख्रों खालामनाय। मख'नो गोनांदि बे जथुम्मायाव अरुणाचल, मेघालय, सिक्किम आरो मिजोरामनि प्रिन्सिपाल आरो लेङाइ प्रिन्सिपालफोराबो बाहागो लादोंमोन। बे जथुम्माया ओनसोलनि संसदारि जारिमिनाव मोनसे गोदान आयदा दागोन होनना मिजिंथि होदों। संसदारि गियान आरो फोरोंथायनि सायाव नोजोर होनानै बुंथिगिरि बिश्वजित दैमारी आरो नागालेण्डनि बुंथिगिरि शरिंगेन लंकुमारा खौरांगिरिफोरनि मा बिबुंथि फोरमायखो आबुङै मिन्थिना ला। The Commonwealth Parliamentary Association আমাৰ Zone 3 North Eastৰ এটো আমি ৰুটিন বেচিছত কৰি থকা হয়। বছৰত কনফাৰেন্সৰ মাজত এটা কেতিয়াবা দুবাৰ। তো এইবাৰ অসমত কৰা হৈছে, আগতে অসমত কৰা হৈছিল আৰু আমি এইবাৰ প্ৰথম অসম বিধানসভাৰ বাহিৰত বা ৰাজধানীৰ বাহিৰত আমি সেই মিটিংটো কৰিছো তামুলপুৰলৈ। এইটো মোৰ ৰেচিডেন্সিয়েল মিটিং হলতো বহিছো আৰু সকলো অতিথিক, সকলো স্পিকাৰ, ডেপুটি স্পিকাৰ আৰু সকলো যিসকল সেক্ৰেটাৰী আছে, আমাৰ জইণ্ট সেক্ৰেটাৰী আছে, বাকি অফিচিয়েলছ আছে, আমি এবাৰ ভূটানত ৰাখিছো চামডুপ জংকাৰত, মানে ষ্টেটো সবকে তাতে এটা এক্সপিৰিয়েঞ্চ যে আমি অসম বা বড়োলেণ্ড কেনেকৈ বৰ্ডাৰ শ্বেয়াৰিং কৰিছো আৰু এওঁলোকৰ লগত আমাৰ ৰিলেশ্যন কেনেকুৱা আৰু তেওঁলোকৰ তাত দৈনন্দিন লাইফটো কেনেকুৱা, এই গোটেইবিলাকো যাহাতে আমাৰ নৰ্থ ইষ্টৰ গোটেই ৰাজ্যই জানিব পাৰে। তো ভালে ভালে গ'ল, আজি ৰাতি তাতে সব থাকিলে আৰু এতিয়া ইয়াতে মিটিং হৈ গ'ল। মিটিঙত আমাৰ নেক্সট কনফাৰেন্স এপ্ৰিল মাহৰ শেষত ত্ৰিপুৰাত কৰিব। আমাৰ ত্ৰিপুৰাৰ এক্টিং স্পিকাৰ ডাঙৰীয়া অলৰেডি ইয়াত আহিছে, তেওঁলোকে প্ৰপ'জ কৰিছে আৰু হিচাপে তাত হ'ব। আমাৰ কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ আৰু মূল মানে কামটোৱেই হ'ল যে কেনেকৈ আমি মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো ভালৰ পৰা ভাল ব্যৱস্থালৈ আনিব পাৰোঁ আৰু বিধানসভাৰ থ্ৰুৱেদি আমি গোটেইটো কামবিলাক নিয়াৰিকৈ কৰিবৰ কাৰণে কেনেকৈ আমাৰ বিষয়াসকলক আৰু বিধায়কসকলকো মানে ভালৰ পৰা ভাল সব ক্ষেত্ৰতে তেওঁলোকক পাৰদৰ্শিতাটো আমি বঢ়াব পাৰোঁ, তাৰ কাৰণে উদ্যোগ লোৱা হয় আৰু সেইটোৰ ওপৰতে আমাৰ চৰ্চা হয় যে বৰ্তমান সময়ত বিধানসভা আমি কেনেকৈ চলোঁ আৰু ইয়াতকৈ ভাল আমি কি কৰিবলগীয়া আছে য'ত গণতান্ত্ৰিক ব্যৱস্থাটো আমি শক্তিশালী কৰিব পাৰোঁ। বিধানসভাৰ গোটেই কাম কাজবিলাক ৰাইজক আমি কেনেকৈ অৱগত কৰিব পাৰোঁ, ৰাইজৰ কথাবিলাকক লৈ ফালে বিধায়কসকলে কেনেকৈ বিধানসভাৰ মজিয়ালৈ এই বিষয়বিলাক চৰ্চাত আনিব পাৰে, যিটোৰ দ্বাৰা চৰকাৰে ইয়াৰ ওপৰত দৃষ্টিগোচৰ হয় ভৱিষ্যতত ৰাজ্যখনৰ কাৰণে বা দেশৰ কাৰণে আৰু নাগৰিকৰ কাৰণে যাতে ভাল ভাল কিছুমান পৰিকল্পনাৰ আধাৰত বিভিন্ন আঁচনি লৈ ফালে এটা ৰাজ্যক আগুৱাই লৈ যোৱাৰ কাৰণে এটা মানে কি কয় সিদ্ধান্ত ল'ব পাৰে। তো আমাৰ সেইটোৱে আমি শক্তিশালী কেনেকৈ কৰিব পাৰোঁ, কাৰণ বিধানসভাই মূল। বিধানসভাত চৰ্চা ভালদৰে হ'লে তাৰ পৰা আমাৰ যিসকল এক্সপাৰ্ট আছে বিভিন্ন বিষয়ত, মানে সব বিষয়ৰ ওপৰত মানে জানা মানুহ আছে, গতিকে তেওঁলোকৰ কথাটোৰ ওপৰতহে নিৰ্ভৰ হ'ব। সেইকাৰণে চৰ্চা বেছিৰ পৰা বেছি হ'ব লাগে বিধানসভাত। সেইটো কেনেকৈ কৰিব পাৰোঁ গোটেই স্পিকাৰ, গোটেই বিধায়ক আমি কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনত আমি কথা পাতোঁ। মই ধন্যবাদ জনাইছোঁ সকলো আমাৰ নৰ্থ ইষ্টৰ
স্পিকাৰ ডেপুটি স্পিকাৰ আমাৰ ছিকিমৰ পৰা আহিছে স্পিকাৰ ডেপুটি স্পিকাৰ আমাৰ ত্ৰিপুৰাৰ পৰা এক্টিং স্পিকাৰ আমাৰ চেয়াৰপাৰ্চন হয় নাগালেণ্ডৰ স্পিকাৰ আমাৰ অৰুণাচলৰ স্পিকাৰ ডাঙৰীয়া আহিছে ডেপুটি স্পিকাৰ আৰু আমাৰ মানে মিজোৰামৰ পৰা প্ৰতিনিধি হিচাপে বিধায়ক ডাঙৰীয়া আহিছে আৰু বাকী ৰাজ্যবিলাকৰ পৰা বিষয়াসকলেও সব আহিছে গতিকে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে বহুত দূৰৰ পৰা আহি আজি আমাৰ অসমৰ এই ভূটান সীমামূৰীয়া তামোলপুৰত মানে CPA এক্সকম মিটিংখন ধুনীয়াকৈ সফল কৰিলে আহি পালে আৰু স্যাৰ কেৱল গুৱাহাটীতে নহয় যে সকলো অনুষ্ঠান গুৱাহাটীতে অনুষ্ঠিত হ'ব লাগিব বা তেওঁলোক আহি উত্তৰ পূৰ্বাঞ্চলৰ পৰা কেৱল গুৱাহাটীয়ে দেখিব তেনেকুৱা কথা নাই যে তামোলপুৰৰ নিচিনা ঠাইতো এনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব পাৰে আৰু কিবা তামোলপুৰক লৈ বা বিপিআৰক লৈ এইখিনি এলেকাত লৈ আৰু কিবা আপোনাৰ অনাগত কিবা সপোন আছে নেকি অন্তিম দিনত বা তেনেকুৱা কিবা কৰাৰ পদক্ষেপ হাতত লোৱাৰ কিবা পৰিকল্পনা আছে নেকি জীৱনটোত যেতিয়াই মানে যত থাকি যি কাম নকৰোঁ গতিকে সেই কামৰ ক্ষেত্ৰত যদি কিবা সম্পৰ্কীয় আছে তামোলপুৰৰ লগত তেতিয়া নিশ্চয়কৈ তামোলপুৰত হ'ব মই বিধায়ক হওক নহওক য'ত যেতিয়া যি কামত যাৰ লগত জড়িত হৈ থাকে মই চেষ্টা কৰিম যে আমাৰ ইয়াতেও মানে আমাৰ প্ৰত্যেক জন্মৰ লগত সম্পৰ্ক থকা মানুহবিলাকে আহক আমাক ইয়াত আহি পালে কিছু পৰামৰ্শ দি যাওক We are very honored and privileged to be here at Tamalpur to have our executive committee meeting of the India region zone 3 of the Commonwealth Parliamentary Association. We are also thankful to Honorable Speaker of Assam, Dameri ji, my brother, for hosting us in Tamalpur. We have had a good discussion on our further future conference, which will be held at Agartala. This platform, the Commonwealth Association, is a common platform for the Northeast region to come together at the level of the legislators so that we can discuss, we can deliberate, and we can compare common policies affecting our people and to make policies for the mutual benefit of our own people. Quite rightly so, here together we are all represented by majority by tribals, indigenous people of the region, and this conference is one of the best performing all India. And so we are truly delighted to be here. And a big thank you to our Honorable Speaker of Assam for hosting us. He has gone out of the way in the hospitality extended to every one of us. We have the Honorable Speaker from Sikkim, Honorable Deputy Speaker from Sikkim. We have the Honorable Speaker officiating Tripura. We have a very brilliant, dynamic member from the Mizoram Legislative Assembly. We also have Honorable Speaker from Arunachal Pradesh. And so all neighbors here discussing and talking issues, common issues affecting all of us. And we have taken a very good decision today on the conference that is going to happen in Agartala. And we are hoping that it will be a successful one.